On 23 December, Saturday, Friday, আমাৰ ছাৰ মিত্ৰ মৰাণ আমাৰ পাৰ্লাৰত আহিছে। আহি এজ ইউজুৱেল সদায় আহি কেতিয়াবা বহে, আমাকো লৈ যায়, মোকো থৈ দিয়ে, চবকে থৈ দিয়ে, ষ্টাফহঁতক এনেকুৱা মেমো থৈ দিয়ে, বেলেগ ষ্টাফকেইটাও আছে, সিহঁতিও ড্ৰপ কৰি দিয়ে কেতিয়াবা। ছাৰে মোক সদায় কৈ থাকে, মই তোৰ পাপাৰ লগৰ হয়, তোৰ পাপাৰ মোৰ লগৰ হয়, পাপা এতিয়া নাই তোৰ, মই তোৰ পাপাই হয়, এনেকৈ কৈ থাকে মোক সদায়। তাৰপিছত সেইদিনা 23 ফ্ৰাইডে 7:30 আমাৰ কামকেইটা চব শেষ হৈ আমি হিচাপ কিতাপ কৰি দোকানৰ পৰা ওলালোঁ। ছাৰে ক'লে তই মোৰ লগতে যাবি বুলি। তাৰপিছত দেৰি হৈ আছিলে, মই ছাৰক কৈ আছিলোঁ, ছাৰ ব'লক দেৰি হৈ আছে, মোক ঘৰ পাবলৈ দেৰি হ'ব বুলি। তাৰপিছত ছাৰে মোক ড্ৰপ কৰি দিলে ঘৰলৈকে। তাৰপিছত মতলব এনেকৈ সৰু এটা গলি আছে আমাৰ ঘৰত, তাত গাড়ীটো নোসোমায়। তাৰপিছত আগতে ষ্ট্ৰীট লাইট ওচৰত ছাৰে তাতে ৰখাই দিছে, ৰাস্তাত কোনো নাই মানুহ। ৰখাই মেলি মই কৈছোঁ, ছাৰ দৰ্জাটো খুলি দিয়ক। ছাৰে দৰ্জা নুখুলে, জোৰ জবস্তি মোক টানিছে, কিছ কৰিছে, মোক ছেক্সুৱেল এবিউজ কৰিছে ছাৰে। মই যেনে তেনে গাড়ীটো খুলি তাৰপৰা গাড়ীৰ পৰা ওলাই মই চিধা ঘৰ পলালোঁ সেইদিনা। মই 24ত ৰাতিপুৱা মোৰ মাহঁতক চবকে মাতিলোঁ। মই ইয়াত মোৰ দিদিৰ লগত থাকোঁ, মাহঁতি দাদাহঁতি চব ডিমাপুৰত আছে, মোৰ ঘৰ তাতে হয় ডিমাপুৰ। মাহঁতক চবকে মাতিলোঁ, মাতি মেলি মই 24 ছেটাৰডে ইয়াত পুলিচ ষ্টেচনত গ'লোঁ, গৈ কেছটো দিলোঁ, কেছ ফাইল কৰিলোঁ, ৰেজিষ্টাৰ কৰি আমাক ক'লে, অচি ছাৰে কৈছে কি এইটো কেছটো SP লেভেলত গ'ল, আমি একো কৰিব নোৱাৰোঁ বুলি আমাক এনেকৈ কৈছে। তাৰপিছত SP লেভেলত গ'ল, আমিও ভাবিলোঁ ঠিক আছে, ময়ো জাষ্টিচ পাম বুলি ময়ো এনেকৈ ভাবি মই চিধা ঘৰত গ'লোঁ। ঘৰ গৈ ছানডে 11:30 এনেকুৱাত শুনিছোঁ কি সি বেল পালে। তাৰপিছত মই মোৰ ফেমিলিকেইটা লৈ চিধা ষ্টেচনত গ'লোঁ, পুলিচ ষ্টেচন। তাত গৈ সুধিছোঁ কি একদম নজনাকৈ মই গ'লোঁ, গৈ সুধিছোঁ কি মই কেছটো ৰেজিষ্টাৰ কৰিছিলোঁ সেইটো কি হ'ল। সিহঁতি ক'লে আপোনাৰ কেছটো ৰেজিষ্টাৰ হ'লেও সি বেল পালে। মই সুধিলোঁ ক'ত পালে, সিহঁতি ক'লে কি ক'ৰ্টৰ পৰা পালে। আকৌ সুধিলোঁ ক'ত পালে, সিহঁতি কৈছে ক'ৰ্টৰ পৰাই পাইছে বুলি। ঠিক আছে বুলি মই তাৰপৰা ওলাই মোৰ FIR কাগজটো লৈ পেপাৰটো লৈ কেলৈ মানে ইয়াত ফ্ৰড কৰিছে, সিহঁতি চিটিং কৰিছে মোৰ লগত। অচি ছাৰে পইচা খাইছে, খাই মেলি তাক ইয়াত থানাতে এৰিছে। কোন থানা আছে? সৰুপথাৰ থানাতে ইয়াতে এৰিছে, পইচা খাই সিহঁতি পূৰা মিলি থোৱা আছে, মিলি থৈ সিহঁতি পইচা খোৱাইহে তাক এৰি সেইকাৰণে মোক তাত SP লেভেলত তাত SP ওচৰত মেমৰ ওচৰত যাবলগীয়া হৈছে। তাত গৈ মই কথাখিনি চব ক'লোঁ, কৈ মেমে কৈছে কি তাত অলৰেডি কোৰ্টৰ পৰা বেল দিয়া আছে, মই একো কৰিব নোৱাৰোঁ এনেকৈ বুলি ক'লোঁ। হ'লেও আমি পূৰা চিয়ৰিটি তাক ছানডে কোনটো কোৰ্টো খোলা নাথাকে, তাক কোনটো কোৰ্ট হাজিৰ কৰি সি বেল কেনেকৈ পালে সেইটো নহ'বই। এৰেষ্ট কৰি ইয়াত আনিছে, আনি মেলি এতিয়া কথা পাতি আছিলে। এতিয়া কোৰ্টত আপোনালোকে কি গম পাইছে, কোৰ্টৰ পৰা বেল লৈছিলে? নাই পোৱা, সি কোৰ্টৰ পৰা বেলেই নাই পোৱা। সিহঁতি কাগজ যেতিয়া SP মেমে খুজিছে কোৰ্টৰ কাগজটো দে, বেলৰ কাগজটো দে কোৱা সময়ত সিহঁতৰ হাতত কাগজ নাই। কেলৈ নাই, সিহঁতি কোৰ্টৰ পৰা লোৱাই নাই বেলটো।
পইচা খাইহে সিহঁতি লৈছে পুলিচ ষ্টেচনৰ পৰা। অ' চিয়ে পইচা খাইছে, পইচা খুৱাইছে সিহঁতি।